নমস্কাৰ পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ চেনেল এণ্টাৰটেইনমেণ্ট উইথ শশাংকলৈ। আগৰ ভিডিঅ'কেইটাৰ দৰে এই ভিডিঅ'টোতো মই শ্বুটিঙৰ কিছুমান মুহূৰ্ত আপোনালোকৰ ওচৰত দেখুৱাবলৈ চেষ্টা কৰিম। গতিকে যিসকলে মোৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকে ছাবস্ক্ৰাইব কৰি দিব, লাইক কৰি দিব আৰু শ্বেয়াৰ কৰি দিব। বলক এতিয়া আমি ভিডিঅ'টো কি হৈছে চাবলৈ চেষ্টা কৰোঁ আৰু আপোনালোকক গৰম ন পানী খাই গৈছে। কাৰণে ৰেডি হৈ গৈছে। সুগার কত সুগার আছে নে এনেদৰে পুৱাৰ পৰাই আমাৰ দিনটো আৰম্ভ হয় শ্বুটিঙেৰে আৰু প্ৰতিদিনাই হৈ আছে শ্বুটিং। সেইকাৰণে আপোনালোকক অলপ মাজে মাজে দেখুৱাই গৈছোঁ আৰু এয়া বিশ্বদাই কেমেৰা ৰেডি কৰিলে। এইটো ঘৰ, এই ঘৰটোত শ্বুটিং হৈ থাকে। আমাৰ আগতে আপোনালোকক দেখুৱাইছোঁ কেইবাবাৰো। এতিয়া ৰাতুল দা আৰু ক্ল'জ চিন লৈ আছে আৰু বিশ্বদা সম্পূৰ্ণৰূপে ব্যস্ত কেমেৰা কৰাত। চাই থাকক। এয়া পবিত্ৰ আৰু যৌমণিয়ে ডাইলগ দিছে। প্ৰাণকৃষ্ণ দাই ডাইলগখিনি পঢ়ি আছে। এনেদৰে সকলো আৰ্টিষ্টে পঢ়িয়ে ল'ব লগা হয়। যিহেতু মোৰো আজি শ্বুটিং আছে, সেইকাৰণে ময়ো বাবলুৰ হাতৰ পৰশত অলপ মেকআপ লৈ লৈছোঁ আৰু বাবলুৱে বৰ ধুনীয়া কৰি দিয়ে, বৰ ধুনীয়া মেকআপ দিয়েই। আৰু এইফালে মেজাং কৰি আমাৰ কাজল লগোৱাত ব্যস্ত সম্পূৰ্ণ। বাকী এইখিনি আৰু আমাৰ মেকআপৰ সামগ্ৰী। বাবলুৰ মানুহক ধুনীয়া কৰি তোলাৰ ইয়াৰ উপায় এইখিনিয়ে, বৰ ধুনীয়া কৰি দিয়ে এই মেকআপত। নাই বাৰে অনিতা যাবলৈ ওলালে দৌৰি গৈ মই ভৰিতে পৰিম আৰু অনিতা যাবলৈ ওলালে দৌৰি গৈ মই আৰু সেই ভৰিতে পৰিম আৰু দাদা বৰষুণৰ বতৰ দেখিছে। চব তিতি আহিছে, থ'ব লাগিব বহিবলৈ জেগা নাই ইয়াত। জেগা নাই কি হ'ল আৰু এতিয়া শ্বুটিঙৰ পাছত
আমি দিনৰ ভাত খাবলৈ লৈছোঁ। আজি ভাঙোন মাছ, দালি, ভাত, ভাজি এনেকৈ আছে আৰু এই খালে লৈছে এতিয়া খাব লাগিব, তাৰপিছত শ্বুটিং। অঁ অঁ এয়া ই মানে একদম ধুনীয়াকৈ পেট ভৰাই খাইছে এজনী মাছ। আৰু আমাৰ ইমান ধুনীয়াকৈ খাদ্য বনায় এই বাবু, মই দেখাইছোঁ এই বাবুৱে বৰ ধুনীয়া ধুনীয়া খানা বনাই আমাক খুৱাই থাকে দেই। নমস্কাৰ, মই সুব্ৰত দেউৰী আৰু আপোনালোকে চাই থাকিব নেদেখা ফাগুন। সন্ধিয়া কোৱা কেইটা বজাত? 9টা বজাত। এয়া মানে আমাৰ মেকআপ ৰুমত এটা চাহৰ আড্ডা চলি আছে আৰু আমি সকলো এতিয়া কথাত ব্যস্ত। গতিকে আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ। পৰৱৰ্তী ভিডিঅ'সমূহ চাই থাকিবলৈ হ'লে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰি দিব আৰু যদি ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে শ্বেয়াৰ কৰিব।